গুৱাহাটী মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়া চিলনী চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন। আমি দুইজন মিছেছ আৰু মই দুইটাই আহি আছিলোঁ বাবুক স্কুলত অসম জাতীয় বিদ্যালয়ত থৈ পেলাই আহি আছিলোঁ। আহি থাকোঁতে আপোনাৰ ইয়াহু মটৰ্ছৰ সন্মুখতে পিছফালৰ পৰা খুন্দা মাৰি পেলাই চেইনডাল মোৰ মাথাত খুন্দা লাগিলে। এওঁৰ মাথা হেলমেটটো মোৰ মাথাত খুন্দা লাগিলে। মই যেতিয়া পিছফালে চাইছোঁ পাওঁতে দুজন ল'ৰা পিছত কি কয় এওঁৰ মানে পিঠিত মানে কৰিছে। এওঁলোকে নিলে চাওঁ যে পিছফালৰ পৰা চেইনডাল টানে কাঢ়ি লৈ গুচি গৈছে। তাৰপিছত মই এনেকৈ চিঞৰিলোঁ আৰু যে নিলে বুলি চিঞৰিলোঁ বা চুৰ বুলি চিঞৰিলোঁ। অলৰেডি বাইক কৰি পেলাই গুচিয়ে গৈছে। CCTV ফুটেজটো চালে, চোৱাৰ পিছত তেওঁলোকে ফুটেজটো পাইছে। ফুটেজটো মানে টামাটো বনাই বাইকখনৰ গোটেইখিনি পাইছে, সেইটো লৈ গৈছে আৰু গোটেইখিনি ডিটেইলছ ক'লোঁ ময়ো। কোৱাৰ পিছত গোটেইখিনি কৰিছে। মই এটাই কথা ক'ব খোজোঁ যে আমাৰ এইখিনি এলেকাত অকণমান তদাৰক কৰক বা চকু দিয়ক বা পেট্ৰলিঙৰ অকণমান কৰক, তীক্ষ্ণ কৰক, সেইটোৱে মই আহ্বান তেওঁলোকলৈ। মহানগৰী মঠঘৰীয়া শান্তিনগৰৰ বাসিন্দা কল্যাণী চৌধুৰী স্বামী চন্দ্ৰধৰ কলিতাৰ লগত স্কুটিৰে ল'ৰাক থ'বলৈ অসম জাতীয় বিদ্যালয়ত সন্তানক নুমাই থৈ নুনমাটি দিশৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত মঠঘৰীয়া ক'লা ৰঙৰ পালচাৰ বাইকত অহা ফুল হেলমেট পৰিহিত যুৱক দুজনৰ এজনে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইনডাল কাঢ়ি পলায়ন কৰে। ভেটিগ্ৰস্ত স্বামী স্ত্ৰী চিঞৰ বাখৰ কৰে যদিও কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাত দুই দুৰ্বৃত্তই তীব্ৰ বেগেৰে মটৰচাইকেল চলাই পলায়ন কৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এই মুহূৰ্তলৈ চিলনী চোৰৰ কোনো সাংসূত্ৰ উলিয়াব পৰা নাই। পিছফালৰ পৰা ল'ৰা এজন মই এনেকৈ ডিঙিটোত মানে হাতেৰে খটখটাই দিলে। মই ভাবিলোঁ মোবাইলটো নিয়া নাই চাগে, তেওঁ মোক মোবাইলত মাৰি নাপায়, মোক দেখা পাই পেলাই পিছফালৰ পৰা এনেকৈ মাত দিছে নেকি বুলি মাত দিলে চাগে। তেওঁলোকে বাইক পালচাৰ চাগে, সেইখন পালচাৰ আৰু ল'ৰা দুজন ক্ষীণ। আৰু মই ভাবিলোঁ কোনোবাই মোক চাগে নাপাই পেলাই ফোনত এনেকৈ দেখা পাই এনেকৈ দিলে। চাওঁ যে ঘূৰি চাৰ লগে লগে এনেকৈ ডিঙিটোত দিছে, তাৰমানে চেইনডাল সোমাই দিলে নহয়। নখৰ আঁচুৰ লগতে মই কোন বুলি এনেকৈ হাতখনত ধৰাৰ লগে লগে চেইনডাল টানিলোঁ। হেলমেট পিন্ধিছে, দুইজনে হেলমেট ওচৰত ইমান নাই, মানে আমাৰ অলপ পাতল কৰিছে দোকানটো, মানে আছে মানুহ এজন দুজন, মই চিঞৰিছোঁ যেতিয়া শুনি নাপালে। তেওঁলোকে এই নিলে বুলি ক'লোঁ হয়, মই এই লৈ গ'ল এনেকৈ ক'লোঁ, শুনি নাপালে। আহি অকণমান আগত এজন দাদা বহি আছিলে চিমেণ্টৰ দোকান, তেওঁ সুধিলে বোলে আপোনালোকৰ ওচৰেদি যোৱা মানুহ বুলি মই মানে গম পালোঁ। বেছি চাগে ওচৰেদি গ'ল, লগাই দিছে নেকি গাড়ীখনত, সেই বুলিহে চিঞৰা বুলি ভাবিলোঁ, চেইনডাল নিয়া বুলি ভবা নাই। এনেকৈ ক'লে মই ডিঙি আঁচুৰ খাই গৈছে। আৰক্ষী দলটোৱে পথত থকা CCTV কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছে যদিও কোনো এটা কেমেৰাত চিলনী চোৰৰ দৃশ্য আবদ্ধ হোৱা নাই। চিলনী চোৰে চেইন কাঢ়ি নিয়াৰ ফলত মহিলাগৰাকীৰ ডিঙিত গুৰুতৰভাৱে আহত হয়।